বন্ধু-বান্ধৱীসকল কি খবৰ স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে আছামিজ কালচাৰ ইউটিউব চেনেল বন্ধুসকল আপোনালোকে নিশ্চয় বেহাৰবাৰী আউটপোষ্ট চাই এই বেহাৰবাৰী আউটপোষ্টতে এএসআই ছাৰৰ চৰিত্ৰত অভিনয় কৰা প্ৰীতম খাৰঘৰীয়া ছাৰে 10 বছৰ কাল অতিক্ৰম কৰি বিদায় ল'লে তেওঁৰ বিদায় পিছতে আহিল নতুনকৈ ওসি ছাৰ প্ৰকৃততে এই ওসি ছাৰজন কোন হয় জানেনে আপোনালোকে যোৱাকালি বেহাৰবাৰী আউটপোষ্টত আপোনালোকে দেখা পালে সেই নতুন ওসি গৰাকী বন্ধু-বান্ধৱীসকল বেহাৰবাৰীলৈ নতুনকৈ অহা ওসি ছাৰ গৰাকীৰ নামটো হৈছে সপোনজ্যোতি বৰুৱা বৰ্তমানলৈকে সপোনজ্যোতি বৰুৱাৰ প্ৰকৃত পৰিচয় জানিব পৰা নাই যোৱাকালি বেহাৰবাৰী আউটপোষ্টৰ এপিছডত এই নতুনকৈ অহা ওসি ছাৰ গৰাকীক দেখুওৱা হৈছে এই নতুন ওসি ছাৰ গৰাকীৰ প্ৰকৃত পৰিচয় জানিবৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব যাতে আহিবলগীয়া নতুন ভিডিঅ' পোনপ্ৰথমে আপুনি পায় মোৰ এই চেনেলতে আপোনালোকে বেহাৰবাৰী আউটপোষ্টৰ নতুন ওসি ছাৰ গৰাকীৰ প্ৰকৃত পৰিচয় জানিব পাৰিব ভিডিঅ'টো ইমানেই আছিল বেহাৰবাৰী আউটপোষ্টৰ কোন গৰাকী অভিনেতাৰ অভিনয় চাই আপুনি ভাল পায় তলত কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি নতুনকৈ আহিছে তেনেহ'লে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাই দিব ধন্যবাদ